Hey guys, welcome to my YouTube channel. তো আজি প্ৰথমবাৰৰ বাবে ইন্টাৰভিউ লবলৈ গৈ আছো। তো আজি আমাৰ মাজত আছে জনাৰ্দন বড়ো। তো জনাৰ্দন দা স্বাগতম মোৰ YouTube চেনেললৈ। ধন্যবাদ আই লাভ ডিআৰকে চেনেল মোক ইনভাইট কৰাৰ বাবে থ্যাংক ইউ সো মাচ। তো জনাৰ্দন দা, তো আপোনাৰ প্ৰথম প্ৰশ্নটো হৈছে আপোনাৰ পৰিচয়টো। মোৰ পৰিচয় মোৰ নাম জনাৰ্দন বড়ো, মোৰ ঘৰ গুৱাহাটী বশিষ্ঠ চাৰিআলি। তো আপোনাৰ দ্বিতীয়টো প্ৰশ্ন হৈছে আপুনি ইউটিউব আৰু ফটোগ্ৰাফিৰ বাহিৰে আৰু কিবা কাম কৰে নে? একচুৱেলি মই ইউটিউবটো মোৰ এটা তেনেকৈ মই প্ৰফেশ্যনেল মোৰ যোনটো হয় মোৰ প্ৰফেশ্যনেল কামটো হৈছে মোৰ ফটোগ্ৰাফি, যিহেতু মোৰ নিজৰ ষ্টুডিঅ' আছে। তো মই মোৰ প্ৰফেশ্যনেল মোৰ হৈছে ফটোগ্ৰাফি আৰু ইউটিউবটো এনেই কৰি আছোঁ আৰু ফটোগ্ৰাফি আৰু ইউটিউবৰ বাহিৰে বৰ্তমান একো কৰা নাই। মই ফটোগ্ৰাফি কৰি আছোঁ, নিজৰ ষ্টুডিঅ' আছে মোৰ ঘৰতে। দাদা আপোনাক এটা বেলেগ ধৰণৰ প্ৰশ্ন সুধিবলৈ গৈ আছোঁ। তো আপোনাৰ গাৰ্লফ্ৰেণ্ড আছেনে? গাৰ্লফ্ৰেণ্ডটো বৰ্তমান নাই, বৰ্তমান ছিংগল। তো আপোনাৰ ইউটিউব খোলাৰ সপোন আছিল নে এনে টাইম পাছৰ বাবে খুলিছে? ইউটিউব খোলা মোৰ সপোন বুলি একচুৱেলি কথা নহয়। আজিৰ পৰা হ'ল প্ৰায় বহুত বছৰ হ'ল। মানে তোমাৰ যেতিয়া আমি কিবা এটা বস্তু কাৰোবাক কমেণ্ট কৰিবলগীয়া হয় বা লাইক কৰিবলগীয়া হয়, তেতিয়া মানে ইউটিউবত তোমাৰ এটা অপশ্যন আহি যায় ক্ৰিয়েট চেনেল বুলি। কমেণ্ট কৰিবলগীয়া হ'লে তেতিয়া 2015ৰ কথা। মই তেতিয়া তাৰপিছত এই ক্ৰিয়েট চেনেল বুলি আহিছিলে, কৰি লৈছিলোঁ, কিন্তু তাতে মই একো কাম কৰা নাছিলোঁ। 2017 মানৰ পৰা মই কাম কৰিব ষ্টাৰ্ট কৰিছোঁ। তাকো মই ফটোগ্ৰাফীটো মই কৰি আছিলোঁ 2015ৰ লাষ্টৰ পৰা। তাৰপিছত মোক তেতিয়া বিভিন্ন ধৰণৰ মানুহে কয় আৰু মোক যিহেতু মই আৰ্টিষ্টখিনিৰ লগত বেছি ঘূৰি ফুৰোঁ বা ফটোগ্ৰাফী তেখেতৰ লগত বেছি মানে তেখেতসকলৰ লগত কৰোঁ, তেতিয়া মোক বহুতে কয় যে তই আৰ্টিষ্টৰ লগত ঘূৰি থাক, তো এটা ইউটিউব চেনেল খুলি নলওঁ কিয়? মইতো নাই, মই কেমেৰা বিহাইণ্ড দ্য কেমেৰা থাকিয়ে ভাল পাওঁ, কেমেৰা ফেচ কৰিবলৈ মই অশান্তি পাওঁ আৰু তেনেকৈ তাৰপিছত থাকিলোঁ। তাৰপিছত এদিন ভূষণ দাই ফোন কৰিলে কিবা এটা কাৰণত। তাৰপিছত ভূষণ দাই ফোন কৰোঁতে কৈছে যে এনেকুৱা কথা, মোৰ শ্বুটিং এটা আছে, তুমি কেমেৰা কৰি দিব লাগিব। ঠিক আছে হ'ব। তাৰপিছত কেমেৰা কৰি দিবলৈ মই গ'লোঁ। তেতিয়া মোক ভূষণ দাই কৈছে তুমিও এটা বিহাইণ্ড দ্য চিন বনাই ল'বা। বোলো ঠিক আছে, বনাওঁতে তেনেকৈ আৰম্ভ হ'ল একচুৱেলি। আৰু যেতিয়া প্ৰথম বিহাইণ্ড দ্য চিন বনাইছিলোঁ তেতিয়া মই ফেচ দেখুৱাইছিলোঁ, কিন্তু মই কথা কোৱা নাছিলোঁ, এনেই আৰু অকণমানকৈ কৰিছোঁ। তাৰপিছত তেনেকৈ আৰম্ভ হ'ল। তাৰপিছত অমৃতা বাৰ বিয়াত গৈছিলোঁ, ভূষণ দাৰ লগতে গৈছিলোঁ। অমৃতা বাৰ বিয়াত যেতিয়া গৈছিলোঁ তেতিয়া ভালকৈ তেতিয়াৰ পৰা মানে এক্টিভ হ'লোঁ আৰু কৰিবলৈ এক্টিভ হ'লোঁ। তাৰপিছত ভৃগুদাৰ মণিনৱ গানটোৰ শ্বুটিঙৰ বিহাইণ্ড দ্য চিনছ দিছিলোঁ, তেতিয়া বহুত ভাল চলিলে। তেনেকৈ তেতিয়াৰ পৰা আৰু চলি আছে আৰু কাম কৰি আছোঁ। আৰু ভূষণ দাক থেংক ইউ ছ' মাছ, আছামিজ মিক্সাৰ। তেখেতে মোক বহুতখিনি সহায় কৰিছে, মানে বহুতো নজনা কথা তেখেতে মোক শিকাইছে যে কেনেকৈ কি কৰিব লাগে, কেনেকৈ থাম্বনেইল বনাব লাগে কি। তাৰপিছত আমাৰ নীলোৎপল চলিহা দা, নীলোৎপল দায়ো বহুতখিনি শিকাইছে টিপছ, কেনেকৈ কি কৰিব লাগে, টাইটেলছ কেনেকৈ লিখিব লাগে, টেগছ কেনেকৈ লগাব লাগে তেনেকৈ। এতিয়া বৰ্তমান আমাৰ ডিম্পু দা আৰু বিকাশ দা, আই লাভ ট্ৰেভেল এণ্ড ফুড, তেখেতেও বহুতখিনি হেল্প কৰিছে। হেল্প মানে কি, যিখিনি নাজানো কিবা এটা সুধিলে কৈ দিয়ে তেখেতসকলে যে এনেকৈ কৰিব লাগে। তো সেনেকৈ আৰু কৰি গৈ আছোঁ। বা আৰু বহুতো বাহিৰৰ ইউটিউবাৰ্ছৰ তেনেকৈ ভিডিঅ' চাই পেলাই অকণমান শিকিব লৈছোঁ। আৰু ধনশ্ৰী বাহঁত আছে, তো যিখিনি ইউটিউবাৰ্ছ আছে তেখেতসকলৰ পৰা বহুত মানে জানিব পাইছোঁ বহুতো নজনা কথা। তেনেকৈ চলি আছে আৰু এতিয়া। তো আপোনালোকৰ শেষৰটো প্ৰশ্ন, আপোনাৰ ফেভৰেট ছিংগাৰ কোন হয় অসমৰ? ফেভৰেট বুলি তেনেকৈ ক'বলৈ নাই, কাৰণ যিহেতু সকলো শিল্পীকে ভাল পাওঁ মই, কিন্তু তেনেকৈ থাকে চবৰে। জুবিন দা, পাপন দা মোৰ ফেভৰেট আৰু মেল ছিংগাৰৰ ভিতৰত। তো শেষত আপুনি কি ক'ব? থেংক ইউ ৰাতুল কলিতা মোক ইনভাইট কৰাৰ বাবে। আৰু সকলোকে মই, মোৰ যিখিনি ভিউৱাৰ্ছ আছে সকলোকে মই অনুৰোধ কৰিছোঁ যাতে তেখেতৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, যিমান পাৰে মৰম দি যাওক, যেনেকৈ মোক মৰম দিছে তেখেতকো মৰম দিয়ক, আৰু যাতে ভাল ভাল কাম কৰি যাবলৈ তেখেতে উৎসাহ পায়, সেইখিনিয়ে ক'ম। আৰু লাষ্ট মোৰ ফালৰ পৰা আৰু এটা মই ৰিকুৱেষ্ট কৰিছোঁ সকলো অসমবাসীকে, মোৰ ফালৰ পৰা, যাতে আপোনালোকে বিনা কামত ঘৰৰ পৰা প্লিজ ওলাই নাযায়, আৰু গ'লেও মাস্ক পৰিধান কৰি যায়, আৰু যিখিনি প্ৰট'কল আমাক প্ৰশাসন বা চৰকাৰে মানিব দিছে সেইখিনি যাতে মানি পেলাই চলে। কাৰণ আমি নিজে যদি সুৰক্ষিত হৈ থাকোঁ তেতিয়া আমি আনকো সুৰক্ষিত কৰিব পাৰিম, সেইটোৱে। তো ষ্টে হোম, ষ্টে ছেফ। থেংক ইউ ছ' মাছ। তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব।